নমস্কাৰ বন্ধু বান্ধৱীসকল কেনে আছে আজি আয়নৰ ভ্যাকচিন আছে আৰু আমি ভ্যাকচিন দিবলৈকে এতিয়া লৈ যাম এই ভিডিওটিত মই আপোনালোকক কম পেইনফুল আৰু পেইনলেছ ভ্যাকচিনৰ বিষয়ে যেটো ফাৰ্স্ট অফ অল যেতিয়া বেবিক ভ্যাকচিন দিবৰ সময় হয় তেতিয়া সকলোৱে কয় পেইনলেছ দিবি কিছুমানে কয় পেইনফুল দিবি একচুয়ালি এই দুটা যেটো কন্ট্ৰভাৰ্চিয়েল ওয়াৰ্ড পেইনফুল এন্ড পেইনলেছ আগতেটো এনেকুৱা শব্দই নাছিলে যেতিয়া পৰে শব্দ দুটা আহিছে হসাকৈ মাক বাপেক বিলাক মানে কনফিউজ হৈছে একচুয়ালি বেটাৰ কাৰণে বা ছোৱালীজনীৰ কাৰণে কোনটো ভাল হ'ব বাচ্চাবিলাকৰ কাৰণে কোনটো বেছি ভাল হ'ব ভ্যাকচিন হেতু মাক বাপেকে বহুত টেনচনত থাকে আৰু সেই কাৰণে এই ভিডিওটিত মই আপোনালোকক জনাম পেইনফুল আৰু পেইনলেছ ভ্যাকচিনৰ ডিফাৰেন্সটো কি আৰু একচুয়ালি কোনটো বেবিক দিয়াটো ভাল ইয়াতে মই বন্ধু বান্ধৱী সকল ক্লিয়াৰ কৰি দিব খুজিছো যে মই কোনো চাইল্ড স্পেশালিষ্ট নহয় মই কোনো চাইল্ড ৰিলেটেড কেয়াৰৰ ৰিলেটেড পেৰেন্টিং ৰিলেটেড মই এডুকেশনালি কোৱালিফাইড নহয় এই ভিডিওটিত বা এনেকুৱা ধৰণৰ ভিডিওবিলাকত মই কেৱল মোৰ নিজৰ এক্সপেৰিয়েন্স বিলাক ব্যক্ত কৰো যেটো মই নিজে ফেস কৰিছো আৰু যেনেকৈ মই সলভ কৰিছো প্ৰবলেম বিলাক সেইখিনি কথাক লৈহে মই আপোনালোকৰ ওচৰলৈ আহো তো আজি মই কবলৈ কৈ আছো পেইনলেছ আৰু পেইনফুলৰ কথা আমি যেতিয়া আয়ানক ভ্যাকচিন দিবলৈ প্ৰথম লৈ গৈছিলো আমাৰো ডাউট আছিল তেতিয়া মই ডক্টৰক খুধিছিলো যে পেইনলেছ দিম নে পেইনফুল দিম ডক্টৰে খুধিছিলে আপোনালোকৰ চইচ আপোনালোকে কোনটো দিব বিচাৰে পেইনলেছ যদি দিয়ে তেতিয়া হলে অকমান টকা বেছিকে লাগিব আৰু পেইনফুল যদি দিয়ে তেতিয়া হলে আপোনালোকৰ অকমান টকা কমকে ল'ব ইয়াতে মই ক্লিয়াৰ কৰি দিব বিচাৰিছো যে আমি কিন্তু আয়ানৰ ভ্যাকচিন খিনি সম্পূৰ্ণৰূপে প্ৰাইভেটতে দিছো আমি চৰকাৰী মেডিকেলত দিয়া নাই এইখিনি ক্ষেত্ৰত আৰু এটা কথা কওঁ যে আপোনালোকে চৰকাৰী মেডিকেলতো দিব পাৰে সেইটো বহুত যথেষ্টখিনি ভাল হয় কিন্তু মানে কি প্ৰাইভেটত যিমানখিনি মেডিচিন থাকে যিমানখিনি ভ্যাকচিন থাকে তাতকৈ কেইটামান কম থাকে আৰু কিছুমানে এনেকুৱাও কৰা শুনিছো যে যিকেইটা গভৰ্ণমেণ্টত থাকে সেইকেইটা তাতে দিয়াই আৰু যিকেইটা নাথাকে সেইকেইটা প্ৰাইভেটত দিয়ে সেইটো বাৰু সম্পূৰ্ণৰূপে আপোনালোকৰ চইচ আপোনালোকে কোনটো বিচাৰে আমি কিন্তু আয়নক প্ৰাইভেটতে দিছিলো এতিয়া কথাটো আহিছো পেইনলেছ আৰু পেইনফুললৈকে তো ডক্টৰে যেতিয়া আমাক খুঠিলে যে আপোনালোকে পেইনলেছ দিব নে পেইনফুল দিব তেতিয়া আমি কেনেকৈ সিলেক্ট কৰিম কাৰণ আমাৰ নলেজ নাই যে পেইনলেছটো কি হয় আৰু পেইনফুলটো কি হয় বাৰু ঠিক আছে টকাৰ ডিফাৰেন্সটো বুজি পালো এটা অকমান বেছি দামৰ এটা অকমান কম দামৰ কিন্তু একচুয়াল ডোজটোৰ ডিফাৰেন্স কি মেডিচিনটোৰ ডিফাৰেন্স কি তেতিয়া ডক্টৰে আমাক খুব সুন্দৰকৈ বুজাই কৈছিলে চাওক পেইনফুল মানে হৈছে ইয়াতে যেটো মেডিচিন থাকে যেটো কম্পোজিশন থাকে সেই কম্পোজিশনটো 100% থাকে 100% থাকে কাৰণে বেবিয়ে অকমান কি হয় ফাৰ্স্ট টাইম যেহেতু হিয়তে অকমান পেইন ফিল কৰে আকৌ পেইনলেছটোত কি থাকে তাৰে কিছু পাৰ্সেন্ট তাৰে অকমান ডোজটো যেটো থাকে মেডিচিনৰ সেই ডোজটো অলপ কম থাকে আৰু কম হোৱা বাবে কি হয় পেইনটো কমকে ফিল হয় হে ফ্ৰেন্ডস ডক্টৰে ক্লিয়াৰলি এটা কথা কৈছিলে যে পেইনলেছ হক পেইনফুল হক পেইনটো হবই এনি হাউ সো কেৱল পেইনফুলত অকমান বেছি হ'ব পাৰে পেইনলেছত অকমান কম হ'ব পাৰে ডিফাৰেন্সটো সেইটোৱে যেহেতু তাৰ ডোজটো অকমান কম থাকে সেই কাৰণে পেইনলেছটো অকমান বিষটো কম হ'ব পাৰে তেতিয়া আমি ডক্টৰক খুদিছিলো যে ডক্টৰ আমি কোনটো দিয়া উচিত আপুনিও তো এজন মানে পেৰেন্ট হয় ডক্টৰজনৰো এটা বাচ্চা আছে সো আমি কৈছিলো যে আপুনি চইচ কৰি কক আপুনি নিজৰ বাচ্চাক কোনটো দিছিলে বা কেনেকৈ প্ৰিফাৰ কৰিব তেতিয়া তেওঁ কৈছিলে যে মই নিজৰ বাচ্চাক মই পেইনফুলটোৱে দিছিলো কাৰণ সৰু বাচ্চাক যেতিয়ালৈকে পেইন দিয়া না যাব ন তেতিয়ালৈকে হিহঁতৰ ইমিউন সিস্টেমটো ইমান বেছি ষ্ট্ৰং নহব হিহঁতৰ সহ্য কৰা কেপাসিটিটো বঢ়াব লাগিব এনেকৈ সৰু খুৰা পেইন থাকা বস্তুৰ পৰাই ন শিকিব লাগিব সো সেই কাৰণে ডক্টৰে যেতিয়া ক'লে যে তেওঁ প্ৰিফাৰ কৰিব নিজৰ বাচ্চাৰ কাৰণে পেইনফুলটো সেই কাৰণে আমিও পেইনফুলটোৱে দিছিলো আৰু হসাকৈ আচৰিত আমাৰ লাগিলে যে কি আমি ভ্যাকচিনটো দিয়াৰ পিছত বহুত চিন্তা কৰিছিলো যে সাগে আয়ানৰ বহুত বেছি পেইন হ'ব বহুত দিগদাৰি কৰিব সাগে যত মানে শুনা পাই থাকো এনেকুৱাহে কিন্তু আচৰিত আমি এই কাৰণে হলো যে জ্বৰটো উঠিছিল বাৰু নো ডাউট প্ৰথমবাৰ তাৰ দুবাৰ নে তিনিবাৰ মেডিচিন খুৱাইছিলো 6 ঘণ্টাৰ মূৰে আৰু পিছদিনাখন কিন্তু আমি খুৱাব লগা হোৱা নাছিলে তাৰ বেছি জ্বৰ নাছিলে আৰু কি পিছদিনাখন একো দিগদাৰিও কৰা নাই আনকি প্ৰথম দিনাখনো কি জ্বৰ উঠিছিল যদিও কি সাংঘাতিকভাৱে দিগদাৰি একো দিয়া নাছিলে সেই কাৰণে মানে এনেকুৱা ক্ষেত্ৰত আমাৰ মানে এক্সপেৰিয়েন্সটো বহুত ভাল যে কি ভ্যাকচিনৰ ক্ষেত্ৰত কেতিয়াও দিগদাৰি দিয়া নাই আৰু সেই কাৰণে ময়ো মানে নিউ মম হিচাপে যদি এক্সপেৰিয়েন্স কৰিলো বা ডক্টৰৰ লগত কথা পাতি যিখিনি শিকিলো মোৰ বোধেৰে পেইনফুলটো দিয়াটোৱে বেছি বেটাৰ কাৰণ যেটো ভ্যাকচিন জি মেডিচিন জি
মেডিকেল পাৰ্পছত দিয়া হৈছিলে যি বেমাৰৰ এগেইনষ্টত দিয়া হৈছে ভেকচিনটো সেই ভেকচিনটোৰ 100% ড'জটো বাচ্চাটোৱে পোৱাটো বেছি বেনিফিচিয়েল আৰু পেইনলেছ দি পেলাই অকণমান কষ্ট কম কৰাবলৈ গৈ পেলাই যদি তাৰ ড'জটো কিছু অংশ যদি আমাৰ কমি যায় তাতকৈ বেটাৰ অকণমান কষ্ট পাওক কিন্তু বস্তুটো ভালকৈ মানে এটা মানে ৰক্ষা কৱচ এটা হওক সেইকাৰণে ভেকচিনৰ ক্ষেত্ৰত পেইনফুল দিয়াটোৱে মই বেছি প্ৰিফাৰ কৰোঁ বাকী আপোনালোকৰ নিজৰ বাচ্চা নিজৰ চইচ কিন্তু কথাখিনি বহুতে নাজানে সেইকাৰণে মই ভিডিঅ'টি বনালোঁ যে পেইনফুল আৰু পেইনলেছৰ ডিফাৰেঞ্চটো একচুৱেলি কোনখিনিত থাকে সেইকাৰণে ফ্ৰেণ্ডছ আকৌ এবাৰ ক্লিয়াৰ কৰিছোঁ পেইন দুয়োটাতে থাকিব কেৱল এটাত কম হ'ব কেৱল এটাত বেছি হ'ব কিন্তু অকণমান বেছি হোৱাৰ লগে লগে কিন্তু প্ৰটেকশ্যনটো বহুত বেছি হ'ব সেইকাৰণে আপোনালোকে চিলেক্ট কৰি চাওক আপোনালোকে নিজে ভাবি চাওক কোনটো দিব আৰু যদি ভিডিঅ'টি ভাল লাগিলে তেতিয়াহ'লে নিজৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰক সকলোৱে জনাটো উচিত যিহেতু কথাখিনি বাচ্চা ৰিলেটেড আৰু যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব কমেণ্টত জনাব আপোনালোকে মোৰ ভিডিঅ'ৰ পৰা কিবা ফলপ্ৰসূ ৰিজাল্ট পায় নেকি বা কিবা শিকিব পাৰে নেকি আৰু যদি ভাল লাগিছে নতুনকৈ যদি আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ